প্ৰথম কথাটো অশেষ ধন্যবাদ মই তেওঁকো ক'লো যে আমাক মানে দেউতাৰ হেৰি নিউজটো যেতিয়া নেম কেয়াৰত গম পোৱাৰ লগে লগে হিমন্ত ছাৰ নাছিলে তেতিয়া ছিংগল ছাৰক পঠাই দিলে তেওঁ গোটেইখিনি আয়োজন গোটেই ইমান ধুনীয়াকৈ দেউতাক ৰেচপেক্ট দিলে খুব ভাল লাগিছে তাৰ বাবে আজি আহিব পাৰিছে তেওঁ দিল্লীত আছিলে বোলে আৰু ভাল লাগিছে দেউতাক যে ইমান সন্মান দিছে দেউতাই নিজেতো চাগে মই আশা কৰিছোঁ কয় যে আমাৰ হেৰি চলটো আছেই বুলি দেউতাই চাগে দেখিছে তাকে আশা কৰিছোঁ আৰু আজি সেয়াই ক'লে দেউতাৰ কথাই পাতিলে পুৰণি কালৰ কথা পাতিলে আৰু হিমন্ত দাই প্ৰথম ছবি এখন সৰু কালতে কৰিছিলে দেউতাৰ লগত তাৰ বিষয়ে ক'লে বাকী আমাক সুধিছে আমি কি কৰিব বিচাৰিছোঁ ইয়াতে আমিতো এনেই আগতে বম্বেত আমি কিন্তু কৰোণা হোৱাৰ পৰা ইয়াতে আছোঁ 3 বছৰ ধৰি ৱৰ্ক ফ্ৰম হোম চলি আছে আৰু আমি এতিয়া মানে কি মোৰ হাজবেণ্ড সিদ্ধাৰ্থ এই ঘৰখনতে ডাঙৰ হৈছে আমি এইটো ফ্লেটত 25 বছৰৰ ওপৰ হৈ গ'ল ফ্লেটৰ গোটেইখিনি মানুহ পৰিয়ালৰ নিচিনা আৰু দেউতা বুলিলে নিপন গোস্বামী বুলিলে এই পিডি চলিহা ৰোড টমাস্কাৰ এপাৰ্টমেণ্ট দেউতাৰ আইডেণ্টিটি এই ঘৰটোতে আমি থাকিম সেই ঘৰটো আমি অন্ততঃ আমি ৰাজা সিদ্ধাৰ্থ আৰু মই জীয়াই থকালৈকে এই ঘৰখনতেই আমি থাকিম আমি সেইটো ডিচিশ্যন লৈছোঁ তাকে এইখিনিয়ে কথা পাতিলোঁ আৰু বাকী ভাল লাগিছে সকলোৱে যে ইমান মৰম দিছে দেউতাক আৰু দেউতা সদায় ৰাইজৰ মানুহ আছিলে আৰু সেইটোৱে দেউতাৰ মেডিচিন আছিলে আৰু আজি যে সকলোৱে ইমান মৰম দিছে তাৰ বাবে অশেষ